পোষ্ট সহযোগ কৰিছে Amit Cement, cementing performance. Amul, the taste of India. বাচ্চাদা ক'ত বা সোমাইছে এজন বাচ্চাদা কি বিচাৰিছে অ কি বিচাৰিছে পোৱালি এটা হেল্ল' কিমান ডাঙৰ ছাগলী পোৱালি ছাগলী পোৱালি দুইটা একেলগে শুই আছিলো মই সাপ আছো ওচৰত পোৱালিটো নাই বাচ্চাদা তখন ইয়াত বিচাৰিছো মই আগত বিচাৰ জয় আছে ক'ত ৰ'বচোন কথা এটা আছে আপোনাৰ লগত মোৰো তোৰ লগত কথা এটা আছে তহঁতে যদি কিবা নাজান মোক সুধিবি এতিয়া তহঁত সৰু হৈ থকা নাইতো কি নজনা কথা সুধিব লাগে আপোনাক লুটুকনে কৈছে নহয় কি কৈছে চা আমি থানাখনত আছো মানুহ কেইটা আমাৰ লগত মিলা প্ৰীতি এটা লাগিবতো লুটুৱে কি কৈছে এইবোৰ আকৌ লুটুৱে কিয় ক'ব লাগে এতিয়ালৈকে কমলটো দেখা দেখি নাই এইখনৰ ওপৰেদি পাৰ হ'ব পৰাটো টান নহয় পানী অকণমান ক'ত পাম বাৰু টেপ চেপ কৰবাত পাম নেকি বাৰু গেটখন বাহিৰৰ পৰা মাৰি থোৱা আছে কেছটো কি এতিয়া অলপ শান্তি দেই এইটো চব বাচ্চাদা মানুহে কিয় ধৰিছে ঐ ক'ত পলালি ক'ত গ'ল এইটো ইউ মানে ক'ত গ'ল ঐ দাদা কি হৈছে চুৰ এই ৰুমত চুৰ সোমাইছিল আজি এই চাপৰকে ল'ৰা এটা মূৰত চুলি তুলি নাই চুৰ কৰিছে এই ঘৰ তলা ভাঙি চুৰ সোমাব লওঁতে মই পালোহি সেই সময়তে ভালকে চৰ দুপানমান দিলো হয় এই যাওঁ সেইজনী এবাৰ চোৰত হাত দিলে সেই নহয় কেইটা কথা এটা তই আছিলে মোক ককাৰ বুলি নেভাবই নেকি ককাই বুলি ভাবো কাৰণে আহিছো একো এটা নুসুধেই মোক সুধিবলৈকেতো আহিছো চা তৰামাই তোৰ 3জনী ছোৱালী চৰকাৰে কিছুমান স্কিম দি আছে সেইবোৰৰ বিষয়ে কেতিয়াবা এদিন মোক সুধিছনে বা জাননে চৰকাৰী স্কিমৰ কথা সুধিবলৈ অহা নাই আপোনাক ইয়াত বহুতে নুসুধে আৰু তাৰ প্ৰয়োজনীয়তা উপলব্ধিও নকৰে কিন্তু আজি এফালে চা কিন্তু আজি যদি ছোৱালী কেইজনীৰ নামত তই তেনেকুৱা স্কিম এটা লৈ থ সিহঁতৰ শিক্ষা দীক্ষাৰ কোনো চিন্তা নাই বিয়া বাৰুলৈকে চিন্তা নাথাকে তৰা কামাই ভগৱানে নকৰক দেই যদি কালিলে পৰহিলে তোৰ মানুহটোৰ কথা নকব মোক সিদিনা আপুনি কথা বেলেগ ফালে কিয় গুচি যায় কিবা কথা এটা কলে তহঁতে ফালৰি কাটি গুচি যা কিয় মই বেয়া পাওঁ তৰামাই মই বেয়া পাওঁ ককাৰ বুলি নেমাতিবি মোক কৰিবিচোন মোৰ লগত মানে শিয়ালটো এইটো আগৰ জনমত শিয়ালি আছিল নেকি নাপাহৰো আকৌ মই কথা আপোনাকে বিচাৰি ফুৰিছো এই মুকুতাদাৰ খবৰ পালি হাতী এডাল লিখছো আগতে খবৰটো দিলো আপোনালে ভাল খবৰ আনিছো কি ভাল বাচ্চাদে এতিয়া আপুনি পেট পুহিব নালাগিছে কি ক বাচ্চাদে চাকৰিত সোমাল বুজা না চোৱাত সোমাল কিহছ এইটো চাচোন এইটো চা ই একো এটা খোৱা নাই থানাত মোক বিচাৰি আহিছে মই কিবা খুৱাব লাগে তাক পাগলটো খোৱা কথা খাদ্য মন্ত্ৰীটো কি হ'ল ভালকে কচোন খাবলৈ যাম কথাটো কৈ ল আমাৰ বাচ্চাদা কি হ'ল বাচ্চাদাৰ মানে বাচ্চাদা এতিয়ালৈকে একো খোৱা নাই মোৰ খোৱা চা কিবা এটা খুৱাই নকচোন খোৱা এনেকুৱা কিবা এটা এইটো গৰখটো বল কথাটো ভালকে ক আপোনালোকৰ বাচ্চাদা চোৰত সোমাল মই নিজে দেখি আহিছো বাচ্চাটো একে মানুহ সোপাই খেদি ফুৰিছে কিয় খেদি ফুৰিছে বাচ্চাদাক খেলি ফুৰিছে কি ফটো কথা ক'বলৈ আহিছে মই ক'লা নে কি কৈনো নিদিয়া কেইডালে কাণো নাই আছে দেখা নাই কথা কম নে নকম চা
কি হ'ল সেই মানে অকণমানৰ কাৰণে মানুহটো মই বাচিছো তোৰ কাৰণে আজি মই মৰিলো হয় এই মুকুতা দা মই যাম বুলি ভাবিছিলো এটোৰ পিছত সেইটো কাম সেইটোৰ পিছত এইটো কাম মই যাব পৰা নাই গম পাইছো তোৰ ঘৰৰ পৰা মোক চুৰ বুলি ভাবি সৌখিনিলৈকে দৌৰাইছ বুজিছ হাঁহিবলৈ আহিছ হে আপুনি মানুহজনক বুজাই দিব লাগিছিল বুজাব দৰতে মোক চুৰ চুৰ বুলি কৈ খেদিলেই নহয় হ'ব দিয়ক মই মানুহজনক বুজাম বাৰু এনেকুৱা ফেঙেলি আপুনি পাইছে এনেকুৱা ফেঙেলি অকল দিছে কি চাহহে দিছে কিয় গলি জোঁৱাইক পুলিচ যেতেইছো একেশ্বৰে পুকীয়া দাঁত সৰি যাব এইটো মিলি গ'ল জোঁৱাইক পুলিচ আৰু যেতেইছো গম যদি পাইছিলে খবৰ নিদিলি কিয় কুকুৰ এইটো টানি টনি মিলাইছো অ হে অ ময়ে বচাই আহিছো কি বচালেনো মানুহবিলাকে যে বাচ্চাটাক ধুৱাইছে মই মাজত সোমাই মানুহকেইটাৰ লগত কথা পাতি দিছো বাচ্চাটাক সেইটো চামচাতে পলাই গৈছে বাহ বুদ্ধি দেখিছে একেবাৰে খবৰ এটা লৈ আহো ৰ যাওক যাওক অ মুকুতা দাৰ কেছ তাৰমানে থানা আহি পালে অ লগ পাইছ অ পালো থানাৰ গেটতে মুকুতা দাৰ একো হোৱা নাই নহয় একো চুৰ কৰা নাই ভুল বুজাবুজি কি ভুল বুজাবুজি মই কৈছো শুনক গেটখন বাহিৰৰ পৰা মাৰি থোৱা আছে কেছটো কি এতিয়াহে অলপ শান্তি দেই এতিয়া গম পালে বা দেখিলে খুৰা আজিকালি মানুহৰ কথা শুনিবলৈ ভাবিবলৈ সময় নাইকিয়া হৈ গ'ল চিধা একচন সৰুপাত যায় নেকি ছাৰ পটককৈ বৰাগাঁৱৰ পৰা আহোগৈ কিয় ছাৰ অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ আজি উন্মোচন কৰিব যে পটককৈ মই তাৰ পৰা আহোগৈ চৰকাৰে এইটো বহুত ভাল কাম কৰিছে ন ছাৰ 116 বিঘা মাটিত 180 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা এইটো ভাৰতৰ দ্বিতীয় বৃহৎ শ্বহীদ স্মাৰক ক্ষেত্ৰ হ'ব ৱাও আমাৰ জাতীয় জীৱনৰ কাৰণে এইটো দিন বহুত স্মৰণীয় দিন হ'ব ন ছাৰ ৰাইট ছাৰ কিবা ফটো আছে নেকি লৈ আছো হাতত কুৰ্চু ওলালে কাক কাটে মাতে মাটিৰ নামে কি জগ লগালে কমলাৰ মই খেতি কৰিছো ৱাও খেতি আৰু সেইকাৰণে অকল লৈ আহিছো ল'বলৈ এখন গধুৰ দেখোন এইখনে দিগদাৰ পোৱা নাই নে মাটি কাটিবলৈ অলপ পাইছো আজিকালি ফাইবাৰৰ কোৰ ওলাইছে মামৰে নধৰে কি বিন্দাস তেনেকুৱাখন ল'ব লাগে আকৌ ফাইবাৰ পাই নেকি দাদা গুড মৰ্ণিং কিমান দিয়ে আৰু গলত কি হ'ল ডিঙিটো তললৈ মূৰ কৰিব পৰা নাই ৰাতিপুৱাৰ পৰা এইকাৰণে ধোকা দি থৈছা ইয়াত আপুনি কি কৰি আছে এই ৰ'দ পৈ আছো ভিতৰত থাকিলে ঠাণ্ডা লাগে ইয়াত আহিলে তালুখনত চাট মাৰে আমাৰ চুলি নথকা মানুহৰ সেইটোৱে প্ৰব্লেম এটা উশাহতে বহুত কথা কৈ দিলে আজি কেনিবা ওলাই নাযায় নাই বিশেষ তেনেকুৱা একো নাই এবাৰ যাম বাৰু গণেশৰ কথা শুনিছেনে কোন ভগৱান গুজৰাটৰ গণেশ নাজানো 3 ফুট হ'ব ওখ ডাক্তৰ চাৰ্কাছ পাৰ্টিয়ে পইচা দিছিল নললে ডাক্তৰ হৈহে থিয় হ'ল ওৰা কি চাই আছে হে ধুই মেলি সাজু কৰি আছে যে ভাড়া মাৰিব গৈ নে ৰাস্তাত সজাই থব সেয়াহে হৈ আছে অলপ দিনৰ পৰা
আমনি লগা হৈছেগে আৰু नहीं नहीं अभी पहुंची हूँ थाना तुम्हारा ड्यूटी नहीं है क्या आज ओह अच्छा रेस्ट कर लो अभी थोड़ा सा जीजू निकी दियासोन इफाले हेलो जीजू कैसे हो हम भी ठीक है आमी सुष्मिता सेन এজনী বাহিৰলৈ কিয় গুচি গ'ল আকৌ सुष्मिता हमार 1 महीना हो गया ज्वाइनिंग हाँ बहुत अच्छी लग रही हूँ और आपका हालचाल बताइए এজনী আঁতৰি আঁতৰি কিয় কথা পাতে বাৰু কি চৰিত্ৰবিলাক আকৌ কিবা কৈ দিয়ক ইফালে লেঠাহে লাগিব মানে सुष्मिता अपनी कब आएगा हेटू बोलिए ओह वाह बहुत अच्छा नया साल में अपनी अहिले बहुत अच्छा लगेगा हाँ ठीक है हाँ ठीक है अभी रखती हूँ ओके बाय আঁতৰি আঁতৰি কিয় কথা পাতা ব্ৰেইনটো বেয়াই নেকি এজনী জানো কি কথা পাতিলে মই আহো দিয়া হেৰি এই গাড়ীখন সজাই নথব ভাড়া আহিলে ভাড়া মাৰিব ৰাতিৰ সাজৰ কাৰণে চাউল দাইল একোৱেই নাই আৰু গাড়ীখন যদি চলাব মন নাই গাড়ীখন বিক্ৰী কৰি দিয়ক মানুহজনৰ কি হৈছে একো ধৰিবই পৰা নাই মোলৈ এজনী ছোৱালী চালি নে নাই এহে কঁকাল খামুচি আলি হিৰি পতিয়া বগী কৈ ধুনীয়া চা অনব মোলৈ বাৰুত এজনী ছোৱালী চালি নে নাই দাদাৰ গান বুলিহে বাচিলো এ নহব হাতত কুৰ্চু ওলালে কাক কাটে মাটিৰ আমি কি জগল কালে কমলাৰ মই খেতি কৰিছো খেতি সেইকাৰণে কল লৈ আহিছো লবলৈ এখন গধুৰ দেখোন এইখনে দিগদাৰ পোৱা নাই নে মাটি কাটিবলে অলপ পাইছো আজিকালি ফাইবাৰৰ কোৰ ওলাইছে মামৰে নধৰে কি বিন্দাস তেনেকুৱাখন ল'ব লাগে আকৌ ফাইবাৰ পাই নেকি মেলে আৰে গুৱাহাটীত কিমান দোকানত পায় পিটম চাহ সোধক পিটম চাহ ধুনীয়াকে বুজাই দিব সঁচা নে মিছা আৰে মই ছাৰ লগত কথা পাতা দিম আহক বল নাই মই আচলতে ভুলতে ৰাইডটো ৰাখিলো মই যাব নোৱাৰিম এতিয়া বেয়া নাপাব দেই হয় বেয়া নাপাব মই কেনচেল কৰিম ৰাইডটো পাচলি যদি ভাল হয় খাবি আৰু কি কয় হয় নি বল আপুনি গৈ থাককচোন মই গৈ আছো হেল্ল' কুৰ্লা আপুনি ইয়ালৈ সোমাই আহিছে কিয় ছাৰৰ নহয় কি মানুহে আপুনি যাওক ওলা সন্মান খাব নেকি আপুনি মোৰ কি মানুহে আপোনাৰ ৰুমলৈ কুৰলৈ সোমাই আহিছে মাতি দিয়ক কুৰখন লৈ কিবা কাম কৰি আছিল চাগে ককাই দিয়ক গ'ল নেকি हेलो गाइस वेलकम बैक माय यूट्यूब चैनल कैसे हैं आप सब लोग उम्मीद है सब ठीक होंगे अच्छे से होंगे उम्मीद बेहतर होंगे आज का व्लॉग हम स्टार्ट करते हैं देखें ये कब्बे बैठे हैं यहाँ पे ये पानी पी रहे हैं यहाँ पे ये सुबहान है इधर सुबहान मेरे पास आ गया फिर से वो देखो क्या कर रहा है वहाँ क्या हो जाओ
अब डरते क्यों आओ से? डरते क्यों आओ से? क्या करेगा वो आपके साथ? क्या बोल रहा है? बोल रहा है छोड़ आओ, मैं वो खा जाएगा, मैं नहीं जाऊंगा आओ के पास। आओ खा जाएगा आपको। वाह भाई बैठ यहाँ पे बैठ। देखो देखो ये आओगे, हम आओ को बैठे देख रहे हैं भाई, यहाँ पे बैठे हुए। अब भगा के आओ, जाओ आओ को। क्यों नहीं भगा रहे आप? भगा के आओ। चोने चोने से ज्यादा मुन्ना है, तो गंदा बच्चा है। भगा के आओ। सूरज ग्रुप होता है, नजारा देखो कितना प्यारा है। भाई आ गया? कहाँ भाई को आवाज दो। भाई आएगा तो ऊपर ही आ जाए, खुद ही आएगा ऊपर। भाई आएगा तो खुद ही ऊपर आ जाएगा, है ना? खाना खा रहा है, खाना खा रहा है। देखो ये खाना खा रहा है यहाँ पे, देखो खाना खा गया है। ये क्या हुआ? बटन टूट गया? किसने तोड़ा ये? आपने तोड़ा ये बटन तो? क्यों तोड़ा आपने बटन ये? अरे तो जाओ आओ को मारो जाके। आओ नहीं, कव्वे ये कव्वे। कहाँ 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 है? कहाँ कहाँ को कव्वे ऐसे गाओ, भगाओ भागो। आओ 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 जाओ ना छुपाना, डरती क्यों हो? जाओ भगा के आओ, फिर डरते नहीं हो तो मैं हूं ना आपके साथ। जाओ भगा के आओ, जाओ भगा के आओ, जाओ जाओ भगा के आओ। ओ जवान ने भगा दिया। चल अपन भगा के, अपन दोनों भगा के, अपन दोनों भगा के आ जाओ। हम भगाते हैं। भगा दिया अपन ने, भगा दिए। बोल रहे वो देखो कितने सारे आओ। कहाँ बैठो? वहाँ बैठोगे? बाहर देखोगे? सफाई कर रहे हो वहाँ से? सफाई कर रहे हो वहाँ की? सफाई हो गई, देखो हो गई सफाई। ये वो देखो आओ आगे, फिर से आओगे। यहाँ पे बैठते हैं अपन, यहाँ पे
ऑफिस आ गए। बार बार आओ आई जा रहे हैं सुमन। अब गाड़ी कहाँ है आपकी? जाओ लेके आओ गाड़ी। नहीं आओ कुछ नहीं करेंगे, जाओ लेके आओ गाड़ी। आओ जाए, जाओ 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 जाओ, आओ कुछ नहीं करेंगे, जाओ। गाड़ी नहीं लेके आ रहे आप? जूता उतार क्यों दिया आपने? जूता पहना ना। पहनो इसको, पहनो पहनो जूते पहनो। मैं पहनाऊं? चलो मैं बनाता हूँ। चलो पहनो। मैं लेके आऊँ गाड़ी? चलो मैं लेके आता हूँ। चलो शिवानी की गाड़ी लेके आते हैं। आ गई शिवानी की गाड़ी। कितने सारे कौवे आ गए देखो। नए हो तो मेरे चैनल को सब्सक्राइब करें, लाइक करें, शेयर करें, कमेंट करें। सब्सक्राइब करके कमेंट करके बताएं कि आपको मेरी वीडियो कैसी लग रही है। थोड़ी बहुत बोरियत हो रही होगी लेकिन वीडियो बना रहे हैं। तो ये बच्चा, हाँ जी, ये क्या छेड़ दिया? कहाँ चढ़ा दिया आपने गाड़ी? ऊपर आओ हो आओ। ऊपर चढ़ाओ, ऊपर चढ़ाओ, नीचे उतारो, उतारो नीचे उतारो। नीचे उतारो, नीचे उतारो इसको, नीचे उतारो। देखो कितने सारे, देखो कितने सारे। आओ पीछे देखो। छुपाएंगे चीज़ मिल गई। पीछे करो जल्दी से। ऐसे करो, ऐसे करो। हाथ से करो, हाथ से। क्या खोल के दो? पत्थर किसने मारा है? खोल के दो। आपने खाया भाई पत्थर।
ये लो चुक 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 ये चीजें खा रहा भाई। तो बस जुड़े रहें मेरे वीडियो के साथ, सब्सक्राइब करें, कमेंट करें। किसी चीज़ खराब है मज़े से, तो मेरे को भी दो। तो रात का टाइम, रात होने वाली गाइस, लेकिन सूरज भी ग्रुप हो गया, मगरिब का टाइम भी हो गया, मगरिब की अज़ानें भी शुरू हो गई। फैन चले, नीचे चले हैं गाइस। सब्सक्राइब करें चैनल को, कंटिन्यू करेंगे वीडियो। नीचे जाके क्या कर रहे हो आप? यहाँ पे क्यों बैठ गए आप? क्या कर रहे हो आप? हाउ यो देखो तो सर आओ। कहाँ गया? कहाँ गया? क्या लिख रहे हो? लिखो लिखो। अलीफ, अलीफ से अल्लाह। लिखो, मैं लिखूं। देखो ऐसे लिखो, ए बी सी डी। क्या नेट नहीं आ रहा? अच्छा, अभी नहीं बनी, अभी एक बनी है, अभी एक रैक रह रही है। ये हो गाइस, कैसा हो गया? सूरज ग्रुप होता है, देखो कैसा लग रहा है, रोशनी है इस तरफ। तो सीवीओ भी है, सीवीओ बड़ा प्यारा लगता है यहाँ से। सीवीओ कभी जाएंगे, घुमाएंगे आपको कभी। काला हो गया, काला काला। गाइस मिलते हैं नेक्स्ट वीडियो में, तब तक के लिए बाय बाय, अल्लाह हाफिज़। सब्सक्राइब करके जाएं।